হেল্ল' গাইজ, আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এতিয়া আজি তাৰমানে ব্লগটো এনেকুৱা টাইপৰ, আজি তাৰমানে আমি এটা দোকানত আপোনাক নুঠোৱা বুলি কৈছোঁ দেই। আপোনাৰ বিজনেছ পাৰ্টনাৰ এইটো হৈছে মোৰ বিজনেছ পাৰ্টনাৰ সঞ্জয় হালৈ। বিৰাট তাৰমানে এটা তাৰমানে কেমেৰাৰ সন্মুখত ওলবা ভয় কৰে নে কি, লাজে কৰে নে কি ক'বা নোৱাৰোঁ। ৰাখি বন্ধন গোটেই ৰাখি বন্ধন নহয়, সেই জগন্নাথৰ মানে আকৌ মানে জ্ঞান বোলা বস্তুৱেই নাই। এইবিলাক জ্ঞান নহওক জ্ঞানী মানুহগিলাৰ লগত মোৰ এনেকুৱা পালা পৰে দেখছি না। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি কিবা এটা বস্তু এটা বনাই আছোঁ, দাস আৰু মই বৰ গৰম দোকানত কিবা এটা বস্তু বনাই আছোঁ, আপোনালোক ভিডিঅ'টো দেখি আছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব। এই দাস, এইগিলা লোকৰ বাৰীত সোমাই এনেকৈ বস্তিত হেৰি কৰাওঁতে বাঘাৰতে কোনোবাই আপোনাক বান্ধি থ'ব, বুজিছি না? কিহে কাম দিছি হে? মাৰক মাৰক, ঈশ্বৰৰ নাম লৈ। আপুনি চুৰ কৰিবও নোৱাৰে ভাল। ক'ত গৈছিলা মাছ মাৰিবা? এই দেখছি এতিয়া মাছ মাৰি ঘূৰি থাকে। ইটো হৈছে এটা মাছ মাৰি ঘূৰি থাকে, আগবেলা মাছ মাৰি থাকে। 10টা বৰ্তমান নাই, পকেটত নাই। নহয়, মাছকেইটা একবাৰ দেখি দিব লাগিবতো, ৰাইজো দেখুৱাব লাগিব মাছৰ টোপলাটো। এই দেখছি টোপলা লৈ লৈ যাই আছে, মাছৰ টোপলা লৈ বুঢ়ী পল্লাক এতিয়া। এইবাৰ বা কোৱাই যায়। ভাগিন কেনাই ক'ত যোৱা তুমি? এই গৰমত মছলা মখা খুৱাই মানুহক মাৰিবে তুমি। দুনিয়াৰ মছলা। এইটো আমাৰ ভাগিন ভাল। তুমি প্ৰেছাৰ কমা ফুচকা খুৱাই এই চিনা ভাগিনৰ কি কলকে ঠাই ভাগিন মাৰা ক'ত যাবা আজি? যোৱা যাই থাকা। কাম কৰিছে যে কাম মানে বিৰাট কাম, একদম মানে নহয় বাহ বাহ গৰু খাব না দাস। কি দাঁত দেখোন এখন। হে লাচিত কাদা, দেশতকৈ মুম্বাই ডাঙৰ নহয়। হে লাচিত কাদা, দেশতকৈ মুম্বাই ডাঙৰ নহয়। হাত মুজে দে দাস দিছুম কৰ্মত মোৰ ডিষ্টাৰ্ব নাই দাস। থুমৰি এখন থুমৰি না নাগাদা দাবালি মই দাস পাগলা হৈ যাওঁ। দেখ নহয় মই কৰ্মত নাই নাই দেখোন। আগৰ ফালে আছে। এতিয়া কথাটো হৈছে দাস, বাদাল তাতে গেলি লৈ যাব না তাই বন্ধু তাতে গেলি লৈ যাওঁ নেকি? লৈ যাওঁ ধৰক বাঁহ চাং বনোৱা কামটো চলি আছে, মই ভিডিঅ' বনাই আছোঁ। আমাৰ ভুৱনে এতিয়া কাণৰ বাঁহ চাহ কাটি আছে। বাপৰে দা কি ঘূৰিছি হে, দুটাই লাচিটোত দা ঘূৰাই দিছি দেখোন। বাপৰে বাপ, দা কি ওপৰত গেলি নে হে? কল্লিহে জানা হ'ব চলি। গতিকে শিকি আৰু মাকৰ পেটত কোনো শিকি নাই, ধৰে নহয় কোৱা? মাকৰ পেটত কোনো শিকি নাই। কথা হ'ল কি কৰিব লাগিব। দাস আৰে দাস, ভিডিঅ'টো চাই থাকিব এনেকে ধুনীয়াকে সেইকলৈ চাই থাকক। লৈ আছে এইগিলা বাপৰে বাপ, মিস্ত্ৰীও এনেকে জোখ নলয়। হ'ব হ'ব দিয়ক 3 ফুট দিয়ক। বাপৰে বাঁহৰ চাং বনাওঁতে ইমান জোখ, মিটিয়াৰ চিটিয়াৰ লৈ। এতিয়া আমি বনাই আছোঁ চাংখান, দাসে কিবা জোখ লৈ আছে। মোৰ গাড়ীলৈ কোনি গৈছিলে? এই আমাৰ আহি গৈছে ভুৱন। মোৰ এখন বসন্তিলৈ ক'ত ঘূৰি আছে আপুনি? তেলৰ দাম কিমান আপুনি জানে?
মই কি কৰা নাই মই বাঁহ দাঙি আনিলো পুতলি দিলো পুতলি মই এটা মেজাৰমেণ্ট দিলো কিবা দিলো কমি গেল বাঁহ বিচৰি এতিয়া যাই আছে এতিয়া বাঁহ বিচৰি যা আছে আৰু আমাৰ বেবী যাই আছে ক'ৰবাত সোমাইছি বস্তিত ৰ'বক যাই আছোঁ ৰ'বক এতিয়া ভিডিঅ'টো চাই থাকক মানে বাঁহৰ চাং আজি বনাই দিম আৰু বাঁহৰ চাং মোৰ যে বনাই দিম বস্তি চস্তি সোমাইছে কাৰ বস্তিত সোমাইছি কোপ চুপ খুৱাই মাৰিব কোপ চুপ খুৱাই মাৰিব বেবী এতিয়া আমি বাছ কৰিব আছোঁ দাস মই বেবী হাল্লা নকৰিবি বেবী ভাই চেচ কাৰবাৰ ৰচিটো লগাব নালাগে বেবী তাক গানা মাৰা খায় আৰু এনে বাছ কৰি কেনাই লাগে নো বাছৰ কৰি এনে কেনে লাগে এই বিখ্যাত বাছৰ বেবী আৰু বিখ্যাত বাছৰ আমি আৰু চোৰ কৰিব গেছি বাপৰে বাপ হ'ব আৰু ইছ মোৰ মাই কি কৰি আছে হ'ব বোলো আৰু বাছ হেৰি পেনাংগি কি চোৰৰ পালত পৰিলোৱে ভাই বুজাই বাপৰে বাপ জানো নিজৰ মাটিৰে বা বুজাই একেবাৰে কোনডাল ভাল চাই আছে কি নহয় কোনোবাই ধৰলি এনেকৈ জগা পখৰা কৰিব আপোনাৰ বলুক দাস কি এনেকৈ হাত চাত কিবা ভূতে ধৰিলাক নেকি আপোনাক দাস দেখছি দে ক'ৰ অতব্য অৰণ্যত গেছি বাপৰে বাপ ক'ত হ'ব বাপৰে তাৰ খালি চিকেৰাই মিলি থাকে বাছৰক মানে লগত আনি যত বত হৈছি কাটক আপুনি ক'ৰবাত আগতে চুত্তৰ কৰিছিল নেকি বাহ মই আগতে চোৰাই আছিলোঁ তাৰপিছত চুত্তৰ কৰি পেলাই গাঁৱৰ কি পাঁচটা হৈছে মানুহ কি কৰিবি তই পাঁচটা হৈছে মানুহ বেনানা নেকি এখন দেখছি নে এখানে আমার চাং এই বিখ্যাত চাংখান আজি হৈছি চন্দনদা বহি আছে তাৰপিছত এতিয়া চাং মুঠতে আপোনালোকে কমেণ্টছ কৰি জনাব কেনাই হৈছে চাংখান গদগদীয়া চাং আৰু বেলেগৰ বাঁহৰ চাং আৰু ইয়াত কি ভাল হ'ব নিজৰ বাঁহ নহয় বেলেগৰ বাঁহ বহুত অপেক্ষাৰত সেই পাতলীয়া বৰষুণজাকৰ সান্নিধ্যত আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আজিলৈ এৰিছোঁ জয় আই অসম।